Hello and welcome back to another video. আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বৰ্তমান মই আছোঁ ঘৰত আৰু ঘৰত অহাৰ এটা উদ্দেশ্য হৈছে ইয়াতেও ৰাসৰ আয়োজন চলিছে ৰাস হৈ আছে যোৱা নিশা ৰাস হ'ল আজি ভাওনা আৰু মই ভাবিলোঁ নামনিৰ ৰাসটো দেখুৱাই আছোঁ এতিয়া কিয়নো অলপ মধ্য অসমৰ আমাৰ গাঁৱৰ ভাওনাখনো দেখুৱাওঁ সেইটো কাৰণে আহিলোঁ আৰু ভাওনাখন দেখুৱাৰ এটাই উদ্দেশ্য হৈছে ভাওনাত মোৰ দেউতাই অভিনয় কৰিব মানে আমাৰ দেউতাই এটা লিড কেৰেক্টাৰ প্লে কৰি আছে গতিকে ভিডিঅ'টো চাই থাকিলেহে গম পাব আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে ব'লক এতিয়া গৈ আছোঁ দেউতাৰ লগত গৈ আছোঁ এতিয়া ভাৱৰীয়া ড্ৰেছ আনিবলৈ আৰু সেইখিনি অলপ দেখাওঁ তাৰপিছতে ৰাতি অলপ দেখাম আৰু গতিকে চাই থাকিব ভিডিঅ'টো আৰু সেয়াই ব'লক এইযোৰ ড্ৰেছ আহি গ'ল ৰজা ড্ৰেছ ধুনীয়া লাগিছে ভাল লাগিছে নতুন হয় ইয়াৰ লগত আৰু কি থাকিব ইয়াৰ লগতে মুকুট থাকিব আৰু চাকন থাকিব ৰেডি হৈছে আৰু ৰজা পিন্ধি আছে এফালে আমাৰ মৃন্ময় আহি গ'ল দেই এফালেহি চে হাই সজোৱা সজোৱাত ব্যস্ত পুৰা ক'ব নোৱাৰে দেই দেউতাই এটা কথা ক'বলৈতো থাকিয়ে গৈছিলে এই নাটকখনৰ নাম হৈছে মায়া চন্দন আৰু নাটকখন পৰিচালনা কৰিছে মোৰ দেউতাই
हमारा मार संग उठा गलो
চল খাই পৰিব এতিয়া নিজে